নৱনিৰ্মিত ন্যায়িক আদালত ভৱন উদ্বোধন কৰিলে মুখ্য ন্যায়াধীশ অজিত সিঙে। আমৰেঙৰ জিৰিকিন্দেন 10খন বিচনাযুক্ত স্বাস্থ্য কেন্দ্ৰত নাই প্ৰয়োজনীয় জৰুৰী ব্যৱস্থা। খেৰনিত বনৰীয়া হাতীৰ তাণ্ডৱ, হাতীৰ আক্ৰমণত গুৰুতৰ আহত এগৰাকী বৃদ্ধৰ। নমস্কাৰ, মই সঞ্জয়তা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। কাৰ্বি আংলঙৰ মুখ্য সদৰ চহৰ ডিফুৰ বাগমাৰীত নৱনিৰ্মিত ন্যায়িক আদালত ভৱন 12 আগষ্টত উদ্বোধন কৰিলে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিঙে। এই ন্যায়িক আদালত কাৰ্যকৰী হ'লে কাৰ্বি আংলঙৰ ন্যায়িক প্ৰক্ৰিয়াত আহিব পৰিৱৰ্তন। পূৰ্বে দোষীৰ বিচাৰ প্ৰক্ৰিয়া জিলা আৰক্ষী প্ৰশাসনৰ হাতত আছিল। এতিয়াৰে পৰা আৰক্ষী প্ৰশাসনৰ কৰ্তব্য হ'ব মাথোন অপৰাধীক বিচাৰি কৰায়ত্ব কৰাৰ। কাৰ্বি আংলঙত এতিয়াৰে পৰা দোষী বিচাৰ প্ৰক্ৰিয়া জিলা আৰক্ষী প্ৰশাসনৰ পৰিৱৰ্তে দোষী বিচাৰ প্ৰক্ৰিয়া এই ন্যায়িক আদালততহে হ'ব। এক কথা জিলাখনৰ বিচাৰ প্ৰক্ৰিয়াত আৰম্ভ হ'ব নতুন ইতিহাস। 12 আগষ্টৰ শনিবাৰে গুৱাহাটী মুখ্য অতিথি তথা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিঙৰ দ্বাৰা এই নতুন ন্যায়িক আদালতত ভৱনৰ উন্মোচনী সভাত প্ৰশাসনিক বিভাগৰ ন্যায়াধীশ ঋষিকেশ ৰয়, কাৰ্বি আংলং জিলাৰ পদাধিক ন্যায়াধীশ মীৰ আলফাজ আলী, নগাঁও জিলাৰ ছেছন আদালতৰ ন্যায়াধীশ ৰীতা কৰ, জিলা উপায়ুক্ত আদিল খান প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকলে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। উল্লেখ্য, সভাত বিশেষভাৱে উপস্থিত থাকে প্ৰাক্তন সাংসদ ডক্টৰ জয়ন্ত ৰংপি, প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাঙৰ প্ৰমুখ্যে বাৰ এছ'চিয়েশ্যনৰ বিষয়ববীয়া তথা সংসদসকল। সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত প্ৰাক্তন ডক্টৰ জয়ন্ত ৰংপিয়ে কয় যে ASDC শাসনৰ কালছোৱাত কাৰ্বি আংলঙত এখন পৃথক ন্যায়িক আদালত স্থাপনৰ বাবে তেতিয়াৰ তদানীন্তন মন্ত্ৰীৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰিছিল। যদিও তেওঁলোকৰ কাৰ্যকালত এই কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিলে, কিছু পলমকৈ এতিয়া সম্পূৰ্ণ হৈ উঠাত সাংসদগৰাকীয়ে আনন্দ প্ৰকাশ কৰে। উল্লেখ্য যে ন্যায়িক আদালতৰ ভৱনৰ দুৱাৰ উন্মোচনী অনুষ্ঠানত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যকে ধৰি কাৰ্যবাহী সদস্যসকলৰ এগৰাকীও উপস্থিত হোৱা নাছিল। যি দিনটোত ন্যায় প্ৰক্ৰিয়াৰ ক্ষেত্ৰত জিলাখনৰ বাবে নতুন ইতিহাস আছিল। কেমেৰা পাৰ্চন ষ্টেফন টেৰনৰ সৈতে মংগল সিং ক্ৰৰ ৰিপৰ্ট কাট নিউজ। আমৰেং পৰিষদীয় সমষ্টিৰ জিৰিকিন্দেং 10খন বিচনাযুক্ত স্বাস্থ্য কেন্দ্ৰত নাই প্ৰয়োজনীয় প্ৰাথমিক সা-সুবিধা তথা সামগ্ৰীৰ। বিশেষকৈ স্বাস্থ্য কেন্দ্ৰত জৰুৰী সেৱাৰ বাবে নাই এম্বুলেন্স আৰু জেনেৰেটৰৰ ব্যৱস্থা। সীমিত সংখ্যক কৰ্মচাৰীৰ বাবে স্বাস্থ্য কেন্দ্ৰৰ চৌপাশ বন জংঘলেৰে ভৰি পৰিলেও চাফা কৰাৰ বাবে নাই কৰ্মচাৰী। বহু প্ৰয়োজনীয় সা-সুবিধাৰ পৰা বঞ্চিত স্বাস্থ্য কেন্দ্ৰটোত জৰুৰী সেৱাৰ বাবে এম্বুলেন্স নথকাৰ বাবে সন্তান প্ৰসৱৰ বাবে আহিবলগীয়া গৰ্ভৱতী মাতৃসকলক মানধাতা যুগৰ দৰে হস্পিটেললৈ ম'হ বা গৰুৰ গাড়ীত উঠাইহে আনিবলগীয়া হয়। নিশা সন্তান প্ৰসৱৰ সময়ত বা চিৰিয়াছ ৰোগীৰ তৎকালীন চিকিৎসা সেৱা আগবঢ়াবলগীয়া সময়ত বিজুলী নাথাকিলে বৰ অসুবিধা হয়। মমবাতি বা টৰ্চৰ পোহৰতে কাৰ্য সম্পাদন কৰাৰ বাহিৰে গত্যন্তৰ নাথাকে ডাক্তৰ নাৰ্ছসকলৰ। কেইদিনমান পূৰ্বে আমৰেং পৰিষদীয় সমষ্টিৰ সদস্য তথা জনপ্ৰতিনিধি ৰীনা তেৰাংপিয়ে স্বাস্থ্য কেন্দ্ৰটোত অৱস্থা বুজ ল'বলৈ আহোঁতে স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মচাৰী তথা স্থানীয় ৰাইজৰ আগত স্বাস্থ্য কেন্দ্ৰটোৰ বাবে নিতান্ত প্ৰয়োজনীয় সামগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে বন জংঘলেৰে ভৰি পৰা স্বাস্থ্য কেন্দ্ৰটোৰ বিশাল চৌপাশ মানুহ লগাই চাফ চিকুণ কৰাৰ আশ্বাস দিছিল। কিন্তু আজি পৰ্যন্ত বাস্তৱত একোৱেই কাৰ্যকৰী হোৱা পৰিলক্ষিত হোৱা নাই। একাংশ সচেতন ৰাইজৰ প্ৰশ্ন, আন 10জন ৰাজনৈতিক নেতা তথা জনপ্ৰতিনিধিৰ দৰে ৰীনা তেৰাংপিয়েও খালু বালু খোলা গতিৰ তাল হোৱাৰ দৰে কৰা নাইতো। স্পেচিয়েল ৰিপৰ্ট কাট নিউজ। খাদ্যৰ অভাৱত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত এখন অসম তথা কাৰ্বি আংলং জিলাত নিতৌ কৰবাত নহয় কৰবাত প্ৰতিনিয়ত হানি হৈছে মানৱ সম্পদৰ। এইবাৰ খেৰনিত সংঘটিত হৈছে বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত 55 বছৰৰ এগৰাকী বৃদ্ধ। খেৰনি নিহাং গাঁৱৰ 4 তেৰণ নামৰ বৃদ্ধগৰাকী নিজৰ ঘৰৰ
পৰা জুম খেতিলৈ বুলি গৈ আছিল খেতিলৈ গৈ থকা অৱস্থাতে জি চাৰ্প নামৰ ঠাইত প্ৰকাণ্ড বনৰীয়া হাতীৰ সৈতে মুখামুখি হয় আৰু পথত মুখামুখি হওঁতে থিতাতে আক্ৰমণ কৰি দিয়ে হাতীটোৱে সৌভাগ্যক্ৰমে এই সময়ত বন বিভাগৰ কৰ্মচাৰীসকলৰ দৈনন্দিন টহলদাৰী দলে সেইফালেদি গৈছিল হাতীৰ আক্ৰমণত নিসহায়ভাৱে চিঞৰ বাখৰ কৰা শুনি টহলদাৰী দলটোৰ টৰ্চ লাইটৰ তীক্ষ্ণ পোহৰে হাতীটোক সেই স্থানৰ পৰা খেদি পঠিয়াই দিয়ে কটমাপি ৰক্ষা পৰে বৃদ্ধগৰাকী বনকৰ্মী দলে লোকজনৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও গুৰুতৰভাৱে আহত লোকজনক খেৰনিস্থিত চিকিৎসালয়ৰ প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছত উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰিছে ডিফু অসামৰিক চিকিৎসালয়লৈ ইফালে ৰাইজে খেৰনি চিকিৎসালয়ত কৰ্তৃপক্ষৰ বিৰুদ্ধে চিকিৎসা প্ৰদানত অৱহেলা কৰা বুলি গুৰুতৰ অভিযোগ কৰিছে খেৰনিৰ পৰা বিৰান সিং ইংহি কাট নিউজ পশ্চিম কাৰ্বি আংলঙত যোৱা ৩-৪ দিন ধৰি হৈছে নেৰানেপেৰা বৰষুণৰ প্ৰাবল্যতা দেখি কাৰ্বি লাংভি জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই যোৱাকালি খুলি দিলে প্ৰকল্প বান্ধৰ ৩খনকৈ গেট যাৰ ফলত বৈঠালাংছ আৰক্ষী থানাৰ অন্তৰ্গত নামনি অংশৰ বৃহত্তৰ সমভূমি অঞ্চল প্লাবিত হৈছে লাংপিৰ পানীয়ে বুঢ়াই পেলাইছে অহা যোৱা পথ বৰবিল থাৰৱে আবিকে ধৰি কেইবাখন গাঁৱৰ বাট পথ জলমগ্ন হোৱাত অহা যোৱা কৰাৰ বাবে ভীষণ অসুবিধা হৈছে অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজৰ বৰখালী শিলডুবি খাৰকুণ্ঠা আমডুবি আৰু উদমাৰী বেলেগুৰি এইখিনি গাঁৱৰ কাৰণে এই ৰাস্তাটো মানে আমাৰ একেবাৰে অতি লাগতিয়াল ৰাস্তা আৰু আজি 5-6 দিনমান ধৰি পেলাই যেতিয়া ওপৰত বৰষুণ নেৰানেপেৰা হৈছে এই নেৰানেপেৰা বৰষুণখিনিয়ে মানে আমাৰ এই ডেমৰ পানী এৰি পেলাই মানে গোটেই গাঁওখনৰ অৱশ্যে ঘৰত পানী সোমোৱা পথাৰৰ ধান চাউল মৰকটা তিল ইত্যাদি খেতি পথাৰবিলাক চব ডুব গৈ আছে আৰু মানুহখিনি বৰ মানে হাইৰাং গৰু ছাগলী বাটে পুঠে এনেকৈ বান্ধি পেলাই আৰু যেনে তেনে মানে ধৰক এতিয়া জীৱন ধাৰণ কৰি আছে আৰু বজাৰ হাট কৰিবৰ কাৰণে ৰাস্তাটো সম্পূৰ্ণ দিগদাৰেই হৈছে এতিয়া পানীত পৰি মানুহবিলাক অহা যোৱা কৰি আছে আৰু নাও চাও নাই ইয়াত তেনেকৈ সুবিধা বিশেষ কষ্ট হৈছে আৰু মানে এতিয়া কি কৰা যায় এতিয়া ৰাইজে ভাবা চিন্তাত কৰি আছে পানী হয়তো আজি আকৌ এৰিছে নেকি পানী এতিয়া বাহাত খুব জোৰ এই বাতৰি যুগটোৱা পৰলৈকে বৰষুণ পৰিয়ে আছে এনে ধাৰাবাহিকতা অব্যাহত থাকিলে আগন্তুক সময়ত বানে ভয়াবহ ৰূপ লোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে বৈঠালাংছৰ পৰা জাছান ইংহি কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Turkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH39, Chandrapur, Bogajan 782480, Karbi Anglong, Assam.
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে হাওৰাঘাটত পুনৰ চুৰৰ সাফাই অভিযান নিখা এখন মোবাইল দোকানৰ শাটাৰ ভাঙি চুৰে চলালে অভিযান পিছে দিন বেয়া আছিল চুৰটোৰ পুৱা ফুটেজ চাই আৰক্ষীয়ে আটক কৰিলে হেমন্ত সাহু নামৰ চুৰটো হাওৰাঘাটত চুৰিকাণ্ড চাওক নিখা কেনেদৰে দোকানৰ শাটাৰ ভাঙি বৰদৰবে দোকানৰ ভিতৰত প্ৰৱেশ কৰা চুৰটোৱে চিচিটিভি দেখি পৰিল বিমূৰত লগে লগে মুখ কাপোৰেৰে ঢকাৰ চেষ্টা চুৰটোৰ পিছ মুহূৰ্তত আকৌ আৰম্ভ অভিযান ইফাল সিফাল চাই বপুৰা চুৰে ভাঙিলে এবাৰ দোকানৰ কেশ বাকচ নাই কেমেৰাটোৱে ডিষ্টাৰ্ব দিছে অভিযানত গতিকে এইবাৰ চিচিটিভি কেমেৰাটোৱে ভাঙি পেলালে চুৰটোৱে এই সমগ্ৰ দৃশ্য বন্দী হয় অন্য এটা চিচিটিভি কেমেৰাত সমগ্ৰ দৃশ্য বন্দী হয় আন এটা কেমেৰাত দৰাচলতে প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী কুলদীপ বৰাৰ হোম এণ্ড ষ্টাইল নামৰ মোবাইল দোকানখনত শুকুৰবাৰে নিশা প্ৰায় 12:08 এই চুৰটোৱে অকলে চলাইছিল অভিযান কি নাম পুলিচে কিয় ধৰিছে চুৰি কৰিছ কাৰ পৰা চুৰি কৰিছ কি চুৰি কৰিছ কি হৈছে মোৰ ৰাতিপুৱা আহিছিল দেখা পাওঁ এনেকৈ কিবাটো ঠিকে আছে চাটাৰটো যেনেকৈ এনেকৈ আছে কিন্তু ভিতৰত মানে পিনে যোনটো চাটাৰত ভিতৰত সোমাইছে সেইটো আহিছিল দেখা পালোঁ চিচি পূৰা কিবা আছে খোলাই আছে তাৰপিছত আৰু দেখাত চাইছোঁ এনে কি হৈছে কেছ পাইছোঁ কেছটো পূৰা কিবা হৈছে চুৰ হৈছে অঁ চুৰ ধৰা পৰিছেনে অঁ এতিয়া চালোঁ কিবা চিচি দেখা পাইছোঁ চিচি কেমেৰাতে ধৰা পৰিছে চিচি কেমেৰাত দেখা পৰিছে দোকানৰ স্বত্বাধিকাৰীৰ মতে চুৰটোৱে নগদ 34,000 টকা সহ কেইবাটাও মোবাইল লুট কৰি নিছে পিছে দিন বেয়া আছিল চুৰটোৰ শনিবাৰে পুৱা দোকানৰ চিচিটিভিৰ ফুটেজ চাই স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে আটক কৰে এই চুৰটোক ধৃত চুৰৰ নাম হেমন্ত সাহু ইতিমধ্যে চুৰটোৱে স্বীকাৰ কৰিছে নিজৰ অপৰাধৰ কথা পিছে আৰক্ষী থানাৰ নিচেই কাষতে এনেকৈ বাৰে বাৰে এটাৰ পিছত এটা চুৰিকাণ্ড সংঘটিত হয় কেনেকৈ ইয়াকে লৈ হাওৰাঘাটৰ ব্যৱসায়ীসকলৰ মাজত উদয় হৈছে বিভিন্ন প্ৰশ্নৰ হাওৰাঘাটৰ পৰা গৌতম চান্দ হাওৰাঘাট বুকাজান ব্লক উন্নয়ন খণ্ডৰ উদ্যোগত 12 আগষ্টত বিয়লি 2 বজাত সাৰ্থে ফাংচো এলপি স্কুলত গ্ৰাম সভা অনুষ্ঠিত হয় কনিষ্ঠ অভিযন্তা ৰিচত সিংনাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে যোগদান কৰা কাৰ্বি পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটি প্ৰমুখ্য ভিডিসিৰ অধ্যক্ষ ডেভিড ইংটি বালিপথাৰ লেমছৰ সম্পাদক হানুৰাম সিংনাৰ বাসিং ৰংহাম আৰু গ্ৰাম সেৱক গ্ৰাম সেৱিকাসকলে উপস্থিত থাকে সভাত 2017 আৰু 2018 বৰ্ষৰ বিত্তীয় বৰ্ষৰ বাবে গ্ৰহণ কৰা এমজি এনৰেগাৰো অধীনৰ সৰ্বমুঠ 800তকৈ অধিক প্ৰস্তাৱ ইতিমধ্যে লোৱা আছে সভাত কাৰ্যবাহী গৰাকীয়ে এতিয়ালৈকে অহা আটাইবোৰ প্ৰস্তাৱৰ অনুমোদন দিয়ে এবাৰ অহা প্ৰস্তাৱৰে সকলো হিতাধিকাৰীক বিতৰণ কৰিব নোৱাৰিলেও ইয়াৰ পৰৱৰ্তী সময়ত অহা প্ৰস্তাৱৰ পৰা সকলোকে মিলাবলৈ প্ৰচেষ্টা কৰা হ'ব বুলি ব্যক্ত কৰে কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে ডেনগাঁৱৰ টংক্লক এৰি ফাৰ্মৰ কাৰ্যালয়ৰ বিশাল প্ৰাংগণ সম্প্ৰতি ভৰি পৰিছে হাবি জংঘলেৰে লাখ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা এৰি ফাৰ্মখন সুপৰিচালনাৰ অভাৱত চৰম অৱহেলিত অৱস্থাতে জৰে বস্তু ততে পৰি আছে চাওক ৰবিন বেৰ এই প্ৰতিবেদন হয় এয়াই হৈছে টংক্লক এৰি ফাৰ্ম আৰু ইয়াৰ কাৰ্যালয় স্থানীয় ৰাজ্যৰ কৰ্মসংস্থাপনৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি 15 নম্বৰ মহামায়া সমষ্টি এই এলেকাত চৰকাৰী বিভাগীয়ৰ দ্বাৰা লাখ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছিল এৰি ফাৰ্ম কিন্তু পৰিষদৰ অধীনস্থ সেৰিকালচাৰৰ বিভাগে যোৱা এবছৰ ধৰি চূড়ান্ত দায়িত্বহীনতাভাৱে পেলাই থোৱা এই ফাৰ্মটোৰ বিশাল প্ৰাংগণ হাবি জংঘলেৰে ভৰি পৰিছে একাংশ মুকলি স্থানখিনি পৰিণত হৈছে গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ চাওক কাৰ্যালয়ৰ বাৰাণ্ডা গৰুৰ গোবৰেৰে ভৰি পৰি এক প্ৰকাৰ গৰু ছাগলীৰ গোহালিলৈ পৰিণত হৈছে টিভি স্ক্ৰীনত এই ভিজুৱেলখিনি
বাকীখিনি চাই ৰাইজে নিৰ্ণয় কৰক সকলোৰে সৈতে পৰিৱৰ্তন আৰু বিকাশৰ কথা কোৱা বিজেপি চৰকাৰে গয়াৰ ৰাজ্যৰ কৰ্মসংস্থাপনৰ বাবে স্থাপন কৰা এই ফাৰ্মটোক এনেদৰে পেলাই থোৱা কাৰ্যক কি বুলি ক'ব আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ